জনাইছো IPL সম্বন্ধীয় খবৰ। যোৱাকালি ডুবাই ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 10খন IPLৰ মেটছত ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰে মুম্বাই ইণ্ডিয়ানছক ছুপাৰ অভাৰত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছৰ কেপ্টেইন ৰোহিত শৰ্মাই প্ৰথমে টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত লৈ বিৰাট বাহিনী RCBক প্ৰথমে বেট লোৱাৰ বাবে আহ্বান জনাইছিল। ইনিংছটোৰ প্ৰথমতে RCBয়ে নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 202 ৰানৰ বৃহৎ লক্ষ্য বান্ধিবলৈ সক্ষম হয়। দলটোৰ হৈ AB ডিভিলিয়াৰ্ছে সৰ্বাধিক 24টা বলত 55 ৰান কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও দেৱদূত পেৰিক্কল, অৰুণ ফিঞ্চ, শিৱম দুবে ক্ৰমে 54, 52 আৰু 27কৈ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছেও নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 201 ৰান সংগ্ৰহ কৰি খেলখন টাই ঘোষণা কৰে, যাৰ বাবে দুয়োটা টীমৰ মাজত ছুপাৰ অভাৰ অনুষ্ঠিত হয়। এই ছুপাৰ অভাৰ মেটছখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমেই বেট ধৰি এটা উইকেটৰ বিনিময়ত 7 ৰান দখল কৰে আৰু ইয়াৰ বিপৰীতে RCBয়ে 11 ৰান সংগ্ৰহ কৰি উক্ত খেলখনত জয়লাভ কৰি পইণ্ট টেবুলৰ তৃতীয় স্থান দখল কৰে। যদিহে আপোনালোকে আমাৰ এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেন্তে পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউব চেনেলত চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব যাতে আগলৈও এই ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। ধন্যবাদ। জয় আই অসম।